গাইস আজি আপোনালোকলৈ ভাল ভিডিঅ' কেইটামান লৈ আহিছোঁ চাই ভাল পাব বুলি আশা থাকিলে আৰু আমাৰ লগত আছে আৰমান ভাই এজন আৰমান ভাই আৰু ৰাজ ভাই আছে এওঁলোকে চালিয়া ভিডিঅ' কৰিলে প্ৰেংক আৰু কৈ দিয়া কি ক'বা চেনেলটোৰ কথা এই শিৱসাগৰ যোনটো আমি নতুনকৈ প্ৰেংক ষ্টাৰ চেনেলটো খুলিছে তেওঁলোকক মানে আমাৰ ছাপোৰ্ট লাগিব বহুত তেতিয়াহে আমাৰ আগবাঢ়িম বুলি আশা কৰিছোঁ আপোনালোকে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব থেংক ইউ তুমি কি কলগেট ইউজ কৰা বাৰু ৰাজগেট ইমান চফা আছে আপোনাৰ ঘৰ ইয়াতে আপোনাৰ ঘৰ ইয়াত নেকি কোনটো হ'ব হ'ব দেখিছোঁ লাগিছে তোমাৰ ঘৰ ইয়াত নেকি মোৰ ইয়াত নহয় চুৰগুৱা কোন কথা পানীডিঙি বুলি কয় যে অঁ তন্ময়ৰ ঘৰ আছে হয় তন্ময় মোৰ লগৰ আছিলে কেমেৰাটো কোনটো আছে হা কেমেৰাটো কোনটো আছে ক'ৰ কেমেৰা গম পাইছো ক'ৰ কেমেৰা ক'ৰ কেমেৰা গম পাইছো আমি ক'ৰ কেমেৰা মানে 10 টকা লাগে দিবা নেকি 10 টকা লাগে সেইবিলাক চাহিটো কেমেৰা নাই বাৰু পেং কি বস্তু মই নাজানো পেং মানে কি সঁচাকৈ পেং কৰা নাই পেং কৰিবই নাজানো পেং এনেই চাওঁ আৰু জাষ্ট কৰিব নাজানো 10 টকা লাগে দিয়া বেয়া ভুকি সঁচাই বস্তু দিয়া নাই সেইকেইটা বেলেগ বোলো চিনিয়ে নাপাওঁ সঁচাকৈ তন্ময় কেনেকৈ চিনি পায় অন্য মোৰ খাল বন্ধু আছিলে লকডাউনত মই তাতে আছিলোঁ মানে 10 টকা লাগে বেয়া ভোক লাগিছে দিব নেকি হ'ব আমি কেমেৰাটো দেখিলো আমি পেং চাওঁ ভিডিঅ' আমি গমেই পেং মানে কিনো সঁচাকৈ পেং মানে কি মই বুজিয়ে পোৱা নাই পেং মানে কিনো সঁচাকৈ দিয়ক না বেয়া ভোক লাগিছে 10 টকা দিব নেকি হা দিব নেকি দিয়ক না এই মোবাইলটোকে ৰখাই থৈ দিয়ক নহ'লে দিব নেকি অঁ দিয়ক হা 3টামান মোবাইল দি দিছোঁ দিয়ক নেকি দিব নেকি দিয়ক বেয়া নাপাব লাগে দিয়ক দেখাত কিন্তু দোকানে ভোকত আছে 3দিনৰ পৰা ভোকতে আছোঁ নেকি দিয়ক না 10 টকা লাগে মানে বেয়া প্ৰব্লেম এটা হৈ আছে দিব নেকি দিব নেকি হেল্ল' অঁ আমি পেং কৰিব নাজানো কেনেকৈ পেং কৰিম বাৰু পেং কি বস্তু চিনিয়ে নাপাওঁ অঁ ক'ত আছে আহক আহ যদি আহক আপোনালোকৰ ঘৰটো ইয়াতে নেকি তোমাৰ ঘৰত দিব নাই দিব কোন ভিতৰত আছোঁ পালে নেকি তোমাক ভাল লাগিছে নাম্বাৰ দিবা নেকি নাম্বাৰ নাই নাম্বাৰ তেতিয়া 10 টকালৈকে দিয়া অঁ পইচাও নাই এই ৰ নাই 10 টকা লৈ আছোঁ ৰ নাই ৰ অকণ ধৈৰ্য ধৰ কেলা লেবেল দেখাইছা নেকি তুমি মোৰ মোবাইলটো কেলৈ লৈ আহিলে কেলা তোমাৰ মোবাইলটো মই তোমাৰ মোবাইল গম নাপাওঁ কেলা তুমি কি তুমি কেলা তাত থৈ আহোঁতে আকৌ কেলৈ লৈ আহিলা কেলা এইটো তোমাৰ মোবাইল নেকি বা এইটো ক'ত চব দেখুৱাচোন তুমি এইটো তোমাৰ মোবাইল নেকি মোৰ মোবাইলটো কি হ'ল তোমাৰ মোবাইল মই জানো বাৰু এই তুমি ক'ৰ আহিছা ভালকৈ চিনিয়ে পোৱা নাই তোমাক ক'ৰবাত দেখিছোঁ আকৌ আগে পিছে তই মোবাইলটো লৈ আহিছ দুটা মোবাইল বন্ধ কৰি দি পিনে 10 টকা খুজিছে অঁ ইয়াত কি কৰি আছে মোৰ 10 টকা লাগে ন মোবাইলকে দি থৈ যাওঁ ন মোক 10 টকা প্ৰয়োজন হৈ আছে মানে 10 টকা লাগে বেয়া প্ৰয়োজন হৈছে 10 টকা 10 টকা এটা দি দিম কেমেৰাটো দেখিলো অঁ কি কেমেৰা আমি গমেই নাপাওঁ কি কেমেৰা আৰে সঁচাকৈ নহয় খোৱা 10 টকা দিলে তোমাৰ নাম্বাৰটোকে দিয়া তোমাক বহুত ভাল লাগিছে মই বস্তু কৈ দিছোঁ বাৰু পাৰ্কিলা চিনি আনো নেকি হ'ব দিয়া হা পাৰ্কিলাকে দিছোঁ কেনেকৈ কৰিম বাৰু এনেকৈ কেনেকৈ কৰিম এনেকৈ কৰিলে ভাল হ'ব নাই চিনিয়ে নাপাওঁ আমি এইবিলাক ন তুমি তোমাৰ মোবাইলটো মই অনা নাই আকৌ তুমি য'ত থৈছা তাতে তুমি ভালটো কৰি নাথাকিবা দেই ক মই তোমাৰ মোবাইলৰ কথা কি জানো তোমাৰ মোবাইল ক'ত আছে কি কথা তুমি দোকানৰ পৰা উঠোৱাই নিছিলা অঁ মই কি তোমাক ভাল লাগিছে শুনা নাম্বাৰ দিয়া নাই কেনেকৈ কৰিবা বস্তু দেখা দিয়া এনেকৈ আহিম ৰ'বা দেই এইবিলাক নিউ ষ্টাইলত আহা নতুন ষ্টাইল কেনেকৈ আহিম এনেকৈ দবি আছে নেকি এনেকৈ আহিম নেকি তেনেকৈ নহয় অকণমান মানে বেলেগ এই যেন দেখিলে তোমাক ফিদা হৈ যায় তেনেকুৱাকৈ আহা দেখিলে ফিদা হৈ যায় এনেকৈ আহিম নেকি অঁ ঠিক আছে অঁ সঁচাই
কেমেৰাটো দেখিলে হ'ব চিনিয়ে নাপাওঁ ন কেমেৰা কোন হয় এইকেইটা তোমাৰ মোবাইল মোচন নাই তুমি যোৱাচোন মই এনেই ডিষ্টাৰ্বিং টাইমত ছোৱালীমাৰ নাম্বাৰ ল'ব লাগে নাই এতিয়া তুমি যোৱা তুমি মোবাইলটো দিয়া মুঠে অ তোমাৰ মোবাইল মই কি জানো এইবোৰ মোৰ লগত চিষ্টেম নাই তুমি মোবাইলটো কি হ'ল মই কি জানো তোমাৰ মোবাইল অ নাম্বাৰটো শান্তিকে লৈ ল'ব দিয়া লৈ ল মই বহি দিওঁ কেনেকৈ কৰিম দেখাই দিয়া অকণ বস্তু কেনেকৈ কৰিব তুমি অকণমান ডেক'ৰেশ্যন দেখাই দিয়া না কেনেকুৱা কৰিম মানে এনেকৈ লাহে লাহে আহিব লাগিব নেকি দুই লগ দিয়া না নাম্বাৰটো বহুত ভাল লাগিছে মোক দিবা নেকি সঁচাকৈ ভাল লাগিছে নাম্বাৰ দিয়া দি দিয়া নাম্বাৰ দিয়া মোক ভাল লাগিছে সঁচাকৈ দিয়া নাম্বাৰ নাই বয়ফ্ৰেণ্ড আছে নেকি বয়ফ্ৰেণ্ডো নাই নাম্বাৰো নাই মোবাইলো নাই মোবাইলটো নিদিলে কেনেকৈ কথা পাতিম ভিডিঅ' আছে চাগে ৰেডিঅ' আছে নহয় চিঠি কামত লিখিম আছে টেলিফোন চিঠি দিয়া দি কৰিব পাৰিম নাই সেইটোৱে পাৰিম কেনেকৈ দিম তেতিয়াহ'লে চিঠিখন কয় তুমি থাকা ডিমন মই থাকোঁ ইয়াতকৈ আজিকালি দাম পালোঁ তোমাৰ নামটো মনালিছা দিব ধুনীয়া নামটো মালিচা নামটো শুনিলে মোৰ একদম দিলখন গাড়ী গাড়ী লাগি যায় সঁচাকৈ হা মই ধুনীয়া লাগে প্ৰাইজেন কিন্তু ভালেই লাগিছে পাৰিলে আৰু লৈ লোৱা ভালো লাগিছে দিয়া না নাম্বাৰ হ'ব গম পাইছো কেমেৰাও দেখিলো কি কেমেৰা এইবিলাক মই ল'ৰা চিনি তিনি নাপাওঁ মই কেনেকৈ ক'ম বাৰু ক'ৰ ল'ৰা কি কথা কি চেনেলটো নামটো কি ৱা কিহৰ চেনেল বাৰু মোৰ চেনেলে নাই আকৌ মোৰ টিভি চাওঁ টিভি তাই এইবোৰ ছনী চেনেল এইবিলাক চেনেলত টিভি চিভি চাওঁ মানে টেন স্পৰ্টত ডব্লিউ চাওঁ এইবিলাক চাওঁ এনেকৈ চেনেল নাই সঁচাকৈ চেনেল কিন্তু ভালেই লাগিছিলে হা ভাল লাগিছে নাম্বাৰ লৈছে ইয়াত কওকচোন চেনেলটোৰ নামটো কি নাই ইনষ্টাগ্ৰাম আইডিটো লৈ লওঁ ইনষ্টাগ্ৰাম আইডিটো দিয়ক মেছেজ কৰিম ইনষ্টাগ্ৰাম নাই মোবাইলে নাই মোৰ ক'ৰপৰা ইনষ্টাগ্ৰাম থাকিব টেলিফোন আছে টেলিফোনৰ নাম্বাৰটো দিয়া ফোন নাম্বাৰ একো নাই কোনটো দিব আপুনি এতিয়া কোলা কোলা দেখিছে নহয় নিদিব বাৰু বগা মোবাইলে দেখিছোঁ বগাটোতে দিয়ক নে ঠিকে আছে এই চিলভাৰ কালাৰটো দি দিয়ক আৰু এইটো নিদিয়ে তেতিয়া সৰু এটাকে দেখা সৰুটোকে দি দিয়ক মানে বহুত ভাল লাগিছে মোক কেলৈ জানো সেইটোৱে দি দিয়ক সেইটো দেখিবলৈ কি ধুনীয়া লাগিছে সৰু মোৰ দেখিবলৈ নহ'লে গাড়ী পুৰা বাইক চাইক আছে দেখিছে নাই হয় নাই ধুনীয়া লাগিছে নাই এখন তুমি যদি মোৰ তুমি যদি এবাৰ যদি হৈ যায় ন গাৰ্লফ্ৰেণ্ড এনেকুৱা এখন ল'মেই তুমি কোৱা কিবা এটা কৈ দিয়া তুমি তোমাৰ লগৰ ন কিবা এটা কৈ দিয়া এই কথা মোৰ লগত থাকে কৈ দিয়া আকৌ মই তেতিয়াহে গম পাম ন কৈ দিয়া আকৌ চেনেলটোৰ নামটো কি অ কিহৰ চেনেল বাৰু আমাৰ চেনেলে নাই আমাৰ চেনেল নামটো কি অ আমাৰ চেনেল নাই আছে মানে চেনেল আমাৰ চেনেল কিহৰ চেনেল মই অকল টিভি চেনেল চাওঁ এনেই কেতিয়াবা ছনী চাওঁ ছনী মেচ চাওঁ আপুনি আহিম বুলি কৈ আছে ভাল লাগিছে চকুকেইটা চালে কিন্তু কেনেকৈ চাবই পৰা নাই বেলেগ ছোৱালী মানে মাধুৰ্য নাই দিবা নেকি দিয়া না নাম্বাৰে নাই হ'ব আহিছোঁ তই মোবাইল দিয়া নাই মোবাইলৰ কথা পাতি থাকচোন নহয় মোবাইল দি ল আগতে মোবাইল দে মোবাইলৰ কথা পাতি মই প্ৰথমে নাম্বাৰ ল'ব দিয়া তাৰপৰা কথা পাতি দিয়া মোবাইলে নাই ক'ৰপৰা নাম্বাৰ দিম হেল্ল' ভাল লাগিছে ধন্যবাদ তোমাৰ হাঁহিটো ডেইলি জীয়াই থাকিব লাগিব না বাৰু মানুহ এজন লাগিব ন তাৰ কাৰণে নালাগে নালাগে? নিজে ঠিক আছে ঠিকে আছে মোৰ হাঁহিটোৰ কাৰণে মই নিজে মই থাকিলে আৰু ধুনীয়াকৈ হাঁহিব নাই নালাগে মানে অঁ ধুনীয়াকৈ হাঁহিবলৈ মন নাই এনেকে তুমি কি কলগেট ইউজ কৰা বাৰু তই আজিকালি ইমান চফা আছে বেলেগ ধুনীয়া হাঁহি এটা মাৰি দিছা আৰু মই মানে বৰ বেলেগ ধুনীয়া হাঁহিয়ে মাৰো একদম ফিদা কৰি দিছা ফিদা মানে বহুত মই মানে আজি ৰাতি মানে তোমাৰ মুখখন মোৰ চকুৰ পৰা নুগুচিবলৈও আছে মানে তাকে সপোনত দেখি হয় থাকিবলৈ এনেকুৱা হয় এনেকুৱা মই কেনেকৈ প্ৰপ'জ কৰোঁ এতিয়া আচলতে নামানিছে কোনো পইণ্টে এই ছোৱালীকেইজনীক সোধা কেনেকৈ কৰা মাতা না চবকে ভাল নালাগে ন মানুহে হাজাৰজনীৰ মাজত তেওঁকে ভাল লাগিছে ন ইমানখিনি চবকে দেখি আহিলোঁ মানে বহুতৰ মাজতে মোৰে যান এনেকৈ কয় নাই তেনেকৈ মোৰে যান আৰু ধৰি লোৱা বুজিলা নাই তোমাৰ লগৰজনী ক'ত গ'ল উঠি যেন গ'ল লগৰজনী তোমাৰ ভাল লাগিছে নি বয়ফ্ৰেণ্ড আছে নেকি ভাল লাগিছিলে যদি সুধি দিয়া হা তোমাক বোলে ভাল লাগিছে কৈছে তোমাক বোলে বহুত ভাল লাইক কৰিছে তেনেকুৱা মোক কৈছে থেংক ইউ থেংক ইউ মানে নাম্বাৰটো মোৰ মোবাইলটো কেলৈ দিম আকৌ মোবাইলটো দি ল আগতে কিবা এটা কোনোবা এটা মোবাইলৰ নাম্বাৰ এটা লোৱা মোক আকৌ ঘৰত গৈ মোবাইল দি দিবা আকৌ এইটো নিদিওঁ লোৱা কোনটো দিয়া সোনকালে দিয়া
শুনা আকৌ নাম্বাৰ দিয়া না ভাল এই লাগিছে তোমাৰ নাম্বাৰটোৱে দি মনালিছা ভাল লাগিছে নাম্বাৰ দিব কোৱা ফোনে নাই মনালিছা ভাল লাগিছে মনালিছা কৈছা মোক খুজি বয়সা কৰি দিম আৰু এতিয়া নাম্বাৰ দিয়া না বহুত ভাল লাগিছে তোমাকো ধন্যবাদ 10 টকা এটা দিয়া হ'লে নাম্বাৰ নালাগে 10 টকা দিয়া 10 টকা দিবলৈ মোৰ ওচৰত পইচা নাই ইমান ধুনীয়া ছোৱালীজনী আছে 10 টকা নাই বুলি কৈ দিছে মুকেশ আম্বানী জীয়েক নেকি বা মুকেশ আম্বানীৰ লগত পাৰ্থক্য কৰি দিলা যে 10 টকা 10 টকা ল'ব তো আপুনি কৈছে নেকি মোক পইচা খুজিছে তোমাক এইটো মোবাইল তোমাৰ নিব এইটো নহয় নাই যে নাই মই এইটো মোবাইল ক'ৰবাত পাইছিলোঁ নাজানো ক'ৰবাত নাজানো মই দেই মোবাইল দিয়া মুঠে মই নাজানো এইবোৰ মোবাইল চাবলৈ খেল মই নাজানো মই নাম্বাৰটো লৈ লওঁ শান্তিকে তোমাৰ ভাল লাগিছে নি কৈ সুধেই লোৱা ভালেই লাগিছিলে হা তোমাৰ নামটো ফটোখন মাৰিছোঁ ৰখি দিয়া ফটো এখন মাৰো মাৰিছোঁ মই ঘৰ যাওঁ দে এ যাবা ৰ'বা সেইকাৰণে ৰখালো ন তোমাক সঁচাকৈ কিবা এটা বহুত ভাল ভাল এ শুনা আমি যাওঁ নিদিয়ে আৰু হা? নিদিয়ে 10 টকা এটা দিয়া 10 টকা দিয়া 5 টকা চাহ খাই যাম টকা এটাও নাই ইমান দে খুজি আছে 10 10 টকা এটা দিয়া 10 টকা এটা দিয়া বহুতে খুজি থাকিব 10 টকা এটা দিয়া প্লিজ শুনা আকৌ আৰু অকমান দেৰি শুনা। আমি বহিম দে তোমালোকৰ ফটোখন মাৰি লওঁ কেলে মই মানে মাক দেখাব লাগিব ন মোৰ ভাগৰ মাক ক'ম বোলো বোৱাৰী পাই গ'লো বোলে ফটোখন চাব লাগিব ন মায়ে ক'ব ন বোৱাৰীজনী কেনেকুৱা দেখিবলৈ ফটোখন মাৰি লৈছোঁ দে হ'ব ৰখি দিয়া না তুমি কিনা ৰখি দিয়া তুমি ঘৰলৈ গুচি চল নাযাবা আকৌ দেই গম পাবা মায়ে পিটিব ঠিক আছে মায়ে পিটিব আৰু এতিয়া কওক চেনেলটোৰ নামটো কি কিহৰ আছে ন চেনেলেই নাই নেলে নাই মাক দেখাব লাগিব ন হাঁহিটো চোৱা না তুমি গেলা আৰু মাক ফিদা হৈ যাব নাই ফিদা মানে আৰু কি মই ফিদা হৈ গ'ল এনেকৈ নক'বা তোমাৰ বৌ হ'ব নাই তুমি মোবাইল দিয়া এখন দিয়া কওঁ মোবাইল চাবলৈ কথা পাতি নাথাকা প্ৰথম তুমি মোক প্ৰথমতে কামটো কৰি ল'ব দিয়া তাৰপৰা পিছত এইবিলাক কথা পাতিব মোবাইল চাবলৈ কথা পাতি মই ছাবস্ক্ৰাইব কৰি দিলোঁ হয় হয় নেকি শ্বেয়াৰ কৰি হ'ব নাম্বাৰটো দিয়া আকৌ তেতিয়াহে গম পাম মোবাইলে নাই ক'ৰবাত নাম্বাৰ দিম নাই মোবাইলে নাই হ'ব দিয়া এই শিৱসাগৰ প্ৰেংষ্টাৰ এটা দি দিয়া তুমিও দি দিয়া চাবা এই পাইছোঁ